নমস্কাৰ, স্বাগতম জনাইছোঁ ইয়াৰ ফ্লছৰ আন এটি নতুন ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত ভিডিঅ' দিবা ওলাইছোঁ। শংকৰহাটৰ ফালে যাই আছোঁ। আমাৰ এৰে ৰাস্তাবিলাক মই দেখি আহিছোঁ। এনেকুৱা বহুত একদম বেয়া ৰাস্তা। এতিয়া চাইকেল গাড়ীটো বাদেই মানুহ যোৱাই টান হৈ পৰিছে। মোৰ পিছফালে পুৰা এইবিলাক খেতি পথাৰ, এইবিলাক পুৰা ধান চান ৰোৱা হৈ গ'ল। এইফালে চাওক, এইবিলাক পুৰা দংটোৱে পুৰা শেষ কৰি দিছে ৰাস্তাবিলাক। আৰু আগত আৰু আছে, মই দেখুৱাইছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈ। চাইকেল গাড়ী বাদেই মানুহ যোৱাই টান। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। মোক শংকৰে মাতছি, কিবা কৰে সিহে জানে আৰু কিবা কৰিব মাতছি। ক'তবা যাং বুলি কৈছি ইফালে নদী পাৰত দেখি। এইফালে চাওক, এইবিলাক একদম বেয়া হৈ গৈছে ৰাস্তাৰ এইবিলাক। ৰাতি আহিলেতো পুৰা পৰাটো খাটাং আৰু ইয়াত। এইফালে আছে নদী, ইফালে আছে দং। ৰাস্তা একদম বেয়া আমাৰ ইয়াত। অহাই দলং তহাই দলং। তাৰপিছত পানী আহিলে দলং চলং ভাঙি যায়। এইবাৰ বানপানীটো কম কাৰণে দলং চলং ইমান ভাঙা নাই। ৰাস্তাও ইমান খান্দা নাই। যোৱাবাৰে খান্দা আছিল এইবোৰ। শংকৰহাটৰ ঘৰত গ'লে এইফালেৰে যাব লাগে। দলং পুৰা ভাঙি গৈছি। পুৰা বছৰত বদলি কৰি থাকিব লাগে আৰু 2 বাৰ 3 বাৰ এনেকে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। শংকৰহাটৰ পৰা ঘূৰি আৰু মই ঘৰত আহিব লগা হ'ল। তাৰে বোলে দলংখন বনাব। মই যিখন দলং অলপ আগতে আপোনালোকক দেখুৱাইছিলোঁ, তাৰ বাবে নিব আহিব লগা হ'ল দলং বনাব যিহেতু। চাই থাকক আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ। গৈ আছোঁ, তাতে লগ পাম। কেইটা মাছ পালি? কোনো মাছ? মাছ পাছি পুৰি পাতিছে জিৰয়। বোমবামি, এনাকন্দা এনে কাম কৰি আছে। চাধা মাৰি আছে নেকি? কেনে? একদম মজা। মানুহ নে কাম কৰা মানুহ নাই। আমি অলপ কাম কৰি আছোঁ। আধা হ'ল। বাকী দীপৰ যেটা ছাবস্ক্ৰাইব আছে, আনছাবস্ক্ৰাইব মাৰি সিহঁতে মোক ছাবস্ক্ৰাইব মাৰি দিবি। এৰ এটা চেনেল আছে। ইয়াৰখিনি আনছাবস্ক্ৰাইব মাৰি মোক ছাবস্ক্ৰাইব কৰি দিবি। শংকৰ ৰাভা লিখা আছে চেনেলটোত। দলং পুৰা আধা হ'ল আৰু আধা আছে আৰু মানুহ কম নাই একদম। এনে কৰাই হোৱা নাই আৰু। তোৰ কিন্তু বাইক ভাৰি বহুত আহে দেই। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা। হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ উপাসনা। প্ৰেমৰ উপাসনা। খাব লাগে এতিয়া। গাখীৰ চাহ কাম উঠছি বেলেগত কাম আছে শংকৰে। কেনে গাখীৰ দিয়ে চাহ? চাহখিনি 2 বাৰ গৰম কৰিলে ৰাতিপুৱাৰে চাহ মজা লাগব না খাই। বিস্কুটটো আনছি, খাৱাহে কথা।
ফাইনেলি দলং বনোৱা হৈ গ'লে ইয়া চাই লওক দলং বনোৱা হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ Harak.